জুৰিয়াত ২ কোটি টকাৰ এটি পকী দলং নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি। বিভাগীয় কৰ্তৃপক্ষৰ লগত মিতিৰালিৰে ঠিকাদাৰে চলাইছে লুণ্ঠন। অভিযন্তা ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ। মহাবীৰ লাচিত চিলাৰাই সেতু নিৰ্মাণ অভিযানৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ শিতানত সোণাই চাইদৰীয়া পথত নিৰ্মাণ কৰিবলগীয়া ৬/১ নং পকী দলংখন প্ৰায় ২ কোটি ৫ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণৰ নামত চলিছে ব্যাপক লুণ্ঠন। বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ মইমতালিত অতিষ্ঠ ৰাইজ। স্বাধীনতাৰ ৭৩ বছৰ পিছত সোণাই চাইদৰীয়া পথৰ শিয়ালমাৰীত এটি পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়ক নুৰুল হুদাই। নগাঁও জিলাৰ জুৰিয়াৰ শিয়ালমাৰীত RIDF XXV শিতানত প্ৰায় ২ কোটি টকা ব্যয়েৰে এটি পকী দলঙৰ কাম যোৱা বছৰতে আৰম্ভ হৈছিল। কিন্তু অতি নিম্নমানৰ সামগ্ৰীৰে লেহেমীয়া গতিৰে কাম কৰাৰ বাবে আজিলৈকে দলংখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল। সোণাই চাইদৰীয়া মূল পথৰ পকী দলঙৰ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাত যাতায়াতৰ বাবে ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ৰাইজৰ বহুদিনীয়া যাতায়াতৰ অভাৱ পূৰণ হ'ব বুলি আশা কৰিছিল। কিন্তু নিবিদা লাভ কৰা ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ মিতিৰালিৰে নিম্নমানৰ কাম কৰি টকা আত্মসাতৰ চেষ্টাহে চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আজি স্থানীয় লোকে দলং নিৰ্মাণৰ নামত যি দুৰ্নীতি চলি আছে তাৰে মুখ্যমন্ত্ৰীৰ ওচৰত তদন্তৰ দাবী জনাইছে। চাইদৰীয়া ৰোডত চিংগাৰী শিয়ালমাৰীত অৱস্থিত আৰু এই দলংখনত একেবাৰে নিম্নগামী বালি ইটা ব্যৱহাৰ কৰি আছে, যাৰ ফলত আমি কিছুদিন পূৰ্বে কিছুমান বস্তু কমপ্লেইন কৰাৰ পিছত ৰিজেক্ট কৰিছিলে। ৰিজেক্ট কৰাৰ পিছত আজি আকৌ কাৰোবাৰ স্বত্ব চাই আৰু এই ৰিজেক্ট মালখিনি ইয়াত ব্যৱহাৰ কৰিবলৈ লৈছে। তাৰ কাৰণে আমি স্থানীয় ৰাইজে ইয়াত কেতিয়াবা বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। চৰকাৰক আপোনালোকে অভিযোগ দিছিলে না? অভিযোগ আগতে দিয়া আছিলে, অথবা আজি আমি ইঞ্জিনিয়াৰক কোৱাৰ পিছত ইঞ্জিনিয়াৰে ঘৰৰ পৰা কৈ আছে যে ক'ত ৰিজেক্ট মাল ব্যৱহাৰ কৰি আছে। তত্বাৱধানত একেটা তত্বাৱধানত ঘৰত বহিয়ে কাম চলাই আছে। যোৱা বছৰ ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছে। সেইদিনাখন যিদিনাখন আধাৰশিলা কৰিছে সেইদিনাখন আমাৰ ৰূপেট সমষ্টিৰ মাননীয় বিধায়কে কণ্ট্ৰেক্টৰক প্ৰশ্ন কৰিছিলে এই দলংটো কিমান দিন সময় লাগিব, কৈছে ১ বছৰত কমপ্লিট কৰি দিম। এতিয়া কি কৰি আছে মানে এনেকুৱা লেহেম গতিত কাম কৰি আছে। ১ বছৰ হ'বলৈ আৰু বেছি দিন নাই। এতিয়া এইমাত্ৰ ৩টা খুঁটি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আজি ৰাতিপুৱা আমি দলংখন চাবলৈ আহিলোঁ, আহি পেলাই দেখিলোঁ আমি ৰাইজে প্ৰতিবাদ কৰিছিলোঁ যে এইবিলাক গিটি মেটেল এইবিলাক আপোনালোকে ব্যৱহাৰ নকৰিব। আজি অলপ বৰষুণ পৰিছে, ৰাইজ নাই, সিহঁতে কি কৰিছে গোপনে এইবিলাক মাটি চাটি গিটি একেবাৰে মানে ৰিজেক্ট মাল দি পেলাই আজি ডালাই কৰি দি দিলে। এতিয়া আপুনি মই যদি এতিয়া এই গিটিৰ ওচৰত যাওঁ আপোনালোক দেখুৱাব পাৰিম কিবিলাক কি গিটি কি মাটি কি ব্যৱহাৰ কৰিছে আপোনালোকে চাব পাৰিব। চাওক আমি দেখুৱাই দিব পাৰিম। আপোনালোকৰ অসুবিধাটো কি? এই যে দলংখন যে বনাই আছে কি বিসংগতি হৈছে? মূল বিসংগতি আজি মাটি বালি গিটি একেবাৰে ৰিজেক্ট মাল, ৰাইজে বাধা দিয়া বস্তু আজি গোপনে এইবিলাক বস্তু ব্যৱহাৰ কৰি দিছে। মাটি আছে আমি দেখুৱাব পাৰিম। মাটি আছে, এই আপোনাৰ তামোলৰ বাকলি আছে, গাছৰ ঢাল ঠেঙুলি এইবিলাক পাত চাত পৰিছে, এইবিলাক চব মানে যেনে তেনে আৰু বনাই আছে। ২ কোটি ৫ লাখ টকা এইটো ডাক মই জানো ভালকৈ, সেইদিনাখন MLA ছাৰে কৈছিলে ২ কোটি ৫ লাখ টকাৰ দলঙত এই তামোলৰ বাকলি থকা এই মাটি এই আপোনাৰ গছৰ ডাল পাত এইবিলাক দি কোনো চাফা চুবি নাই, কোনো বালিবিলাক অলপ চালি জাৰি চোৱা নাই, য'তে ত'তে কাম কৰি আছে। এই দলংখনৰ নাম জানে নেকি? সোণাই চাইদৰীয়া ৰোড। এইটো এনে এই জেগাখনক শিয়ালমাৰী দলং বুলি কয়, শিয়ালমাৰী দলং বুলি কয়। আৰু কিবা আপোনালোকৰ অসন্তুষ্টি কি? দলংখন অসন্তুষ্টি মানে কি, কংগ্ৰেছ দলে ৭০ বছৰ ৰাজত্ব কৰাৰ পিছত কাঠৰ দলং, কিন্তু আমাৰ অসমত BJP চৰকাৰ অহাৰ পিছত ইয়াত এখন দলং দিছে। এইটোৰ কাৰণে আমি আন্তৰিক ধন্যবাদ দিছোঁ BJP দলক। আৰু সেইখন দলং যিখন চৰকাৰে শূন্য সহনশীলতা হেৰি কৰি আছে, সেই চৰকাৰ জীৱিত থকা অৱস্থাত এই কণ্ট্ৰেক্টৰে আমাৰ এই দলংখন একেবাৰে ২ নম্বৰী কাম কৰিছে। এদিনাখনো পানী দিয়া নাই। কোনোদিনাখন ক'লে পানী ছটিয়াই দিয়ে, এনেকৈ ছটিয়াই জানো মানে যেন বাগিচাত পানী দি আছে এনেকুৱা অৱস্থা। তলতো কামবিলাক বোলে তলৰ কাম আমি সন্তুষ্ট নহয়, ভালকৈ হোৱা নাই, তথাপিও আমি মানি লৈছিলোঁ। কিন্তু আজি যি কামটো কৰিছে এইটো আমি সহ্যৰ সীমা পাৰ হৈ গৈছে। এনেকুৱা ২ নম্বৰী কাম কৰিছে। ২ নম্বৰী কামতো এটা সীমা আছে। মই জানো
বালি গিটি চিমেণ্ট এই তিনিটা বস্তু দি পেলাই ঢালাই দিয়ে আৰু লগত মাজত ৰড থাকে। এতিয়া বালিৰ লগত মাটি, যিবিলাক মাটিত মানুহে খেতি পথাৰ কৰি সেইবিলাক মাটি দি ব্যৱহাৰ কৰি আছে। গছৰ পাত, ঠাল ঠেঙুল, তামোল গছৰ বাকলি এইবিলাক দি আছে। এতিয়া আমি কাম বন্ধ কৰি দিছোঁ। যিখিনি আজি ঢালাই দিছে এইখিনি চব ভাঙিব লাগিব। চৰকাৰক কি ক'ব? বিভাগীয় কৰ্তৃপক্ষ কি ক'ব? আমি চৰকাৰক অনুৰোধ কৰিছোঁ, চৰকাৰে টকা দিছে, আমি চৰকাৰক কাতৰ আহ্বান জনাইছোঁ। মাননীয় গড়কাপ্তানি বিভাগৰ মন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি য'তে যি হয় আপুনি যায়, আপুনি আমাৰ দলংখন এবাৰ চাবলৈ আহক। আপোনাক কাতৰ অনুৰোধ জনাইছোঁ। আপুনি আমাৰ ৰূপেহাট সমষ্টিৰ শিয়ালমাৰী দলংখন আপোনাক চাবলৈ আপুনি নিজে চাবলৈ আপোনাক অনুৰোধ কৰিছোঁ। আপুনি একবাৰ আহি চাই যাওক। আমি যিটো প্ৰতিবাদ কৰি আছোঁ সঁচা নে মিছা আপুনি প্ৰমাণ কৰক। আমি জানো ক'ৰবাত যদি বৰ্জপাত পৰি পেলাই মানুহ মৰি যায় আপুনি তাতো যায়। আমাৰ দলংখন চাবলৈ আপুনি আহক। আপুনি 1 টকা কম দিয়া নাই, 2,05,00,000 টকা দিছে আপুনি, আৰু সেইখন দলঙত মাটি দি পেলাই কিয় মছলা গুলি আছে? কণ্ট্ৰেক্টৰ আৰু মহৰীৰ ভূমিকা কেনেকুৱা? কণ্ট্ৰেক্টৰক সুধিছিলোঁ যে এইবিলাক যে কাম